তো হেল্ল' গাইজ, তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই নামঘৰৰ পৰা। আৰু আজি ভিডিঅ'টো হ'ব এটা সৰু ইনফৰ্মেশ্যন টাইপৰ ভিডিঅ'। তো দেখিছে এইফালে নামঘৰ, এইফালে ভগৱানক চিন্তি চাউফুৰাক চিন্তি মই নামঘৰৰ ভিতৰত সোমাই আহিলোঁ। আৰু এই নামঘৰটোতে আছে এটা বিশাল ডাঙৰ ঢোল, যিটো ঢোল মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ। আৰু সকলোৱে ভিডিঅ'টো চাব, নিশ্চয় ভাল পাব। আৰু হয়তো এনেকুৱা ঢোল বহুতে দেখা নাই। তো এই দেখিছে মই নামঘৰৰ ভিতৰত আছোঁ। এইফালে নামঘৰৰ মণিকূট আছে। তো ইয়াতে আছে সেই ডাঙৰ ঢোলটো। তো ব'লকচোন চাওঁ কেনেকুৱা ডাঙৰ, কিমান ডাঙৰ, কি কাৰণে এইটো ঢোল বনোৱা হৈছিলে আৰু কেতিয়া ইয়াক বজোৱা হয়, কেতিয়া মানে সকলো ধৰি লওক কেতিয়া ইয়াক বজোৱা হয়, সকলোখিনি এই ভিডিঅ'টোতে আপোনালোকে গম পাব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল গগৈ দা। এইফালে আমাৰ নামঘৰীয়াই নামঘৰৰ তলা খুলি আছে। চাওঁ ফুৰা দেই। এইফালে এইটো ঢোলটো দেখিব পাইছে। মই ঢোলটোৰ বিষয়ে অলপ জাননী দিব আমাৰ এইফালে নামঘৰীয়া দেউতাই। এই চাউফুৰাক চিন্তি আমাৰ মন্দিৰৰ গেট খোল খালে দেই, নামঘৰৰ গেট। চাবিটো অলপ বিচাৰি পোৱা নাছিলোঁ। কৃষ্ণ, চাউফুৰা দেই। তো এইটো ঢোল নহয়, প্ৰকৃততে কং বুলি কয়। এইটো ইমান সৰু নহয়, মানে এইটো বহুত বিশাল বুলি ক'ব লাগিব। এইটো আমাৰ নৰ্থ ইষ্টত এইটো প্ৰথম, হয়তো আৰু বেলেগতো ক'ৰবাত নাথাকিবও পাৰে। কিন্তু এইটো মিনিমাম আপোনাৰ যিটো আছে দীঘলটো এইটো 5 ফুট হৈ যাব নেকি, 5.5 ফুট দীঘল। আৰু এজন মানুহে বজালে নহ'ব, দুফালৰ পৰা দুজনে বজাব লাগিব। এইফালৰ পৰা এজনে বজাব লাগিব আৰু এইফালৰ পৰা এজনে বজাব পাৰে। এজন মানুহেদি মানে এইটো ঢোল বজিব যে এইটো মানে সম্ভৱ নহয়। তো এইটো এতিয়া আমাৰ এইফালে নামঘৰীয়া দেউতা আছে। এইটো ঢোলটো কেইবছৰ হ'ল ইয়াত ধৰি লওক ইয়াক বনোৱা, ইয়াৰ জন্ম এতিয়া কমচে কম 20 বছৰ হৈ গ'ল ইয়াৰ জন্ম। তো ইয়াৰ বাৰ্থডেও পতা হয় বুলি শুনিছোঁ। হয়, এইটো 5 মাৰ্চত 5 মাৰ্চত আমি বাৰ্থডে পাতোঁ। আচ্ছা। আৰু ইয়াক বজোৱা হয় 5 মাৰ্চৰ দিনাখন বজোৱা হয়। আৰু কোনোবা যদি ব্যক্তিৰ বেমাৰ আজাৰ বা পিষ্টি হয়, তেতিয়াও ইয়াত এটা তামোল পাণৰ অৰিহণা আগবঢ়াই চাপৰ এটা মাৰি দিলে সেইজনো মানে বেমাৰৰ পৰা হয়তো মুক্ত পায়। তো কথাটো বুজি পাইছে আপোনালোকে। যদি কাৰোবাৰ কিবা বেমাৰ আজাৰ হৈ আছে, কাৰোবাৰ ধৰি লওক বেমাৰ আজাৰ হৈ আছে, তেতিয়াহ'লে এই ঢোলটোৰ ওচৰত আহি চাকি বন্তি বা তামোল পাণ এটা যদি সেৱা এটা কৰে, সেইটোৱে কৈছে ন। তো তেতিয়া মানে তেওঁৰ বেমাৰটোৰ পৰা মানে পৰিত্ৰাণ পোৱা বা মুক্ত পোৱা মানে পুৰা হেৰি আছে, এইটো গেৰাণ্টিয়ে বুলি ক'ব। দেখিছে আপোনালোকে, মই নামঘৰৰ ভিতৰত আছোঁ। আৰু কওকচোন খুৰা, ঢোলটোৰ বিষয়ে আৰু কিবা কিবি কি আছে ইয়াৰ ৰহস্য? এইটোতো শুনামতে এতিয়া ধৰি লওক আমাৰ নৰ্থ ইষ্টত প্ৰথম ন। তো বজোৱা কেতিয়া বজোৱা হয়? ইয়াক মানে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান হ'ব লাগিব, তেতিয়া বজোৱা হয়। তাৰপৰা আকৌ 5 মাৰ্চৰ দিনাখনো বজোৱা হয়েই বাৰু, জন্মদিন দিনাখন মানে। তাৰপৰা ইভাগে আমি মানে যিকোনো অনুষ্ঠান যদি পতা হয়, নখোৱা এতিয়া আহিব আমাৰ আঘোণত নখোৱাত বজোৱা হ'ব। আচ্ছা। তাৰ পৰা আপোনাৰ অন্যান্য কিবা কিবি অনুষ্ঠান যদি হয়, এই তেনেকুৱাতে বজোৱা হয়। তো এনেই ধৰি লওক ইয়াৰ এতিয়া হৈ গ'ল 20 বছৰ, ইয়াৰ বয়স ধৰি লওক 20 বছৰ হৈ গ'ল, ডেকা হৈছে আৰু। তো এইটো আছিলে এটা বিশাল ঢোল, যিটো নেকি মানে কি ক'ম আৰু, এইটো ভাষাৰে বুজাব নোৱাৰি। এইটো ছাইড অলপ সৰু আছে, যেনেকৈ এটা নৰ্মেল ঢোল যেনেকৈ থাকে ছেম ষ্টাইলত বনোৱা হৈছে। এইটো ছাইডে অকণমান সৰু আছে, এইটো ছাইডে অলপ ডাঙৰ আছে। ইয়াৰ হেৰিকেইডাল ক'ত আছে বাৰু, দবা টাইপৰ এইকেইডাল ঢোলৰ মাইকীডাল বজোৱাটোতো এতিয়া বজাব নাপায় ধৰি লওক। এইডাল চুব পাৰি নহয় ন। তো এইডাল চাওক, ইয়াৰ যি মানে ধৰি লওক ইয়াৰ দবাই বুলি ক'ব পাৰি আৰু
দবা টাইপত এইকেইডাল এডাল এইফালে আৰু এডাল আছে দেখাই দিছোঁ মিলাই দিলে একো নহয় ন এইফালে দুফালে দুডাল আছে এই দুডালে মানে এই ঢোলটো বজোৱা হয় তো এইকেইডালো সৰু নহয় কাৰোবাৰ পিঠিত একো কৰিব লাগিলে হৈ থাকিব আৰু মানে তো ইমান ডাঙৰ তো এইকেইডাল জেগাত থৈ দিওঁ আৰু মই আপোনালোকক বিশেষ বজাই দেখাব নোৱাৰোঁ এতিয়া কাৰণ এইটো সময়তহে বজিব ইয়াক যেতিয়া বজাবলগীয়া হয় তো তেতিয়াহে বজিব মানে তো দেখিছে এই ছালটো এইটো কিহৰ ছাল হয় জাৰ্চি গৰু ছাল সিফালৰখন সেইখনো জাৰ্চি দেখিছে আপোনালোকে এইফালে ষ্টেণ্ডত থৈ দিয়া আছে এইফালে মন্দিৰৰ ভিতৰৰ ভাগ এইফালে আমাৰ বহি আছে তেওঁ আমাৰ ৰজা বহি আছে বোলে দেখিছে চিনি পায়ে এওঁক মই আকৌ নতুনকৈ ক'বলগীয়া নাই আৰু তো এইটোৱে আছিলে মোৰ এটা সৰু ইনফৰ্মেশ্যন তো চাব পাৰে আপোনালোকে নৰ্থ ইষ্টত এইটো ঢোল প্ৰচাৰ হোৱা নাই বাট মই প্ৰথম এইটো ভিডিঅ' বনাইছোঁ তো হয়তো ৱৰ্ল্ডতো নাথাকিব পাৰে বা থাকিব পাৰে নাজানো মই চোৱা নাই কিন্তু মই যিটো দেখিছোঁ মই যিমানলৈকে দেখিছোঁ ইয়াৰ পৰা ডাঙৰ ঢোল মই দেখা নাই এইটো আৰু আমাৰ নিজৰ গাঁওখনতে আছে এইটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ একেবাৰে লাষ্ট সীমা অৰুণাচলৰ ওচৰত যিখন মাৰ্ঘেৰিটা উলুপ গাঁও বুলি কয় উলুপ গাঁৱত এইটো ঢোলটো উলুপ চাও চেঙেৰেং নামঘৰত এই ঢোলটো আছে তো কোনোবাই ইচ্ছা কৰিলে আহিব পাৰে চাব পাৰে আৰু চাবলগীয়া এটা একচুৱেলি বহুতে নাজানে এইটো বিষয়ে আৰু বহুতে জানেও ধৰি লওক তো আহি চাই মেলি ধৰি লওক কাৰোবাৰ মনোকামনা কিবা পূৰণ কৰিবলগীয়া হ'লে আহি পিনে কৰি যাব পাৰে আৰু তো এইটোৱে আছিলে এটা মোৰ সৰু ইনফৰ্মেশ্যন যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এইফালে দেউতালৈ ধন্যবাদ জনাইছোঁ তো দেউতাৰ নামটো কি আছিলে দেউতাৰ নামটো কৈ দিয়ক এবাৰ ভদ্ৰেশ্বৰ গগৈ আছিলে তেওঁ নামঘৰীয়া হয় এইফালে ওচৰতে তেওঁৰ ঘৰটো তো ঠিক আছে ধন্যবাদ এইবোৰ চাকি বন্তি পৰি আছে ইয়াত এইবোৰ ৰাখি থোৱা হৈছে ধৰি লওক কিবা কাম কাজ হ'লে এইখিনি আকৌ জ্বলাব পৰা যায় ন ধুই মেলি এইখিনি আকৌ জ্বলায় তো এয়াই আছিলে